দুষ্মন্ত আৰু শকুন্তলাৰ প্ৰেম কাহিনী আমি সকলোৱে পঢ়িছোঁ, সেয়া লাগিলে স্কুলতেই হওক অথবা কলেজৰ কিতাপতেই হওক। সেই প্ৰেম কাহিনীটোক লৈ ছবিগৃহলৈ এখন আহিছে পেন ইণ্ডিয়া মুভি, যাৰ নামটো হৈছে শকুন্তলম। মুখ্য চৰিত্ৰত অভিনয় কৰিছে সমন্তা আৰ প্ৰভু এণ্ড দেৱ মোহন। বন্ধুসকল, আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে প্লিজ লাইক আৰু কমেণ্ট কৰি মোক জনাব। ছবিখন চাই কেনে লাগিল কোনোবাই যদি মোক সোধে তেনেহ'লে মোৰ ফালৰ পৰা চিম্পল উত্তৰ হ'ব, ভাল লাগিল। বহুত ভাল নালাগিল, কিন্তু তথাপি ভালেই লাগিল। সৰুৰে পৰাই শুনি থকা কাহিনী এটা চলচ্চিত্ৰ ৰূপত দেখিবলৈ পাই সঁচাকৈ ভাল লাগিল। ছবিখনৰ কাহিনী, এক্টিং সকলো ভাল আছিল, একমাত্ৰ VFX দুৰ্বল আছিল। হয়তো VFX আৰু উন্নত কৰিব পৰা গ'লহেঁতেন, কিন্তু নকৰিলে। কিন্তু ছবিখনৰ 2-3টামান এনে মুহূৰ্ত আছিল যিকেইটা চাই আপুনিও মন্ত্ৰমুগ্ধ হৈ পৰিব। বিশেষকৈ শকুন্তলা আৰু দুষ্মন্তৰ মিলনৰ সময়কণ। দুষ্মন্তক লগ কৰিবলৈ শকুন্তলাই যেতিয়া মুনিৰ আশ্ৰমৰ পৰা বিদায় লয়, ঠিক তেনেদৰে মুনিৰ অভিশাপ দিয়া মুহূৰ্তটো। দুৰ্বলতাবোৰ বাদ দিলে শকুন্তলা এখন চাবলগীয়া মুভি, কাৰণ সৰুৰে পৰা শুনি থকা কাহিনী এটা ডাঙৰ স্ক্ৰীণত চাবলৈ পোৱাটো এটা মন ভাল লগা মুহূৰ্ত। ছবিখনত 2-এটা ইণ্টিমেট চিন আছে যদিও ফেমিলিৰ সৈতে বহি সুন্দৰকৈ আপোনালোকে উপভোগ কৰিব পাৰিব। শেষত ছাউথ ইণ্ডিয়ান মুভিক এটা ধন্যবাদ থাকিল, যিয়ে পৌৰাণিক কাহিনী এটা চলচ্চিত্ৰ ৰূপ দিয়াৰ সাহসকণ কৰিলে।